এটা খেল হ'ব, ইয়াত চোৱা এটা খেল হ'ব। তো মই ইয়াত পানী দিম, ঠিক আছে? এতিয়া তোমালোকে কি দেখিছা? এতিয়া পাইপডাল চোৱা, ভিতৰত আছে পানী, অলপ তলত আছে ভিতৰত ফালে, আৰু ওপৰ ফালে পাইপডাল অলপ এটা এংগল বনাই আছে, দেখিছানে? ওপৰ ফালে মোক গৈ আছে। এতিয়া মোক তোমালোকে কোৱা, কোনোবাই পাৰিবনে এতিয়া একো নকৰাকৈ পানীখিনি পৰিমাণ নবঢ়োৱাকৈ? পানীখিনি চুব নোৱাৰিবা তোমালোকে, আৰু পাইপডালো চুব নোৱাৰিবা, আৰু এই পানীখিনি তোমালোকে বিকাৰটোত পেলাই দেখাব লাগিব থ্ৰু দি পাইপ। কোনে পাৰিব? পাৰিবা নাই? পাইপডাল অলপ ওপৰলৈ গৈ আছে, যাৰ কাৰণে পানীটো আহিব পৰা নাই, বুজি পালা? যাৰ কাৰণে পানীটো আহিব পৰা নাই। এতিয়া এই পাইপডালৰ যোগেদি মই বটলটো পানীখিনি তোমালোকে ইয়াত পেলাব লাগিব। এটা বেলুন ফুলাম হা মই। বেলুনটো ফুটা নেকি ৰে? ফুলিছেনে? ফুলিছে? ঠিক আছে। এতিয়া মই যে মুখেৰে ইয়াত কি কৰিলোঁ? বায়ু ভৰালোঁ নাই? ঠিক আছে। চিম্বলটো কিহৰ লিখিবা? চিম্বলটো ক'ত দেখিছা? কিবা চিনেমাখন ওলাই নিব? এইটো এক ভিলেন হয় নে? এক ভিলেন নাও, এই ভিলেনটোৱে ভাল কাম এটা কৰিব, পানীখিনি ভিলেনে পেলাব। নাও মই বেলুনটো কি কৰিম, এই বটলটোৰ মুখত দি দিম। এই চোৱা চোৱা চোৱা, দেখিছা? কেলে হ'ল? তো বেলুনটোৰ ভিতৰত বায়ু আছিলে, তো বায়ুখিনি নিৰ্দিষ্ট ভৰ আছিলে, হয়নে? তো বায়ুখিনি ভৰ মানে ভাবি মাছ, এটা মাছ ডেফিনিট মাছ আছিলে, আৰু সেই মাছটো মই যেতিয়া মই বেলুনটো ইয়াত মই লগাই দিলোঁ আৰু বেলুনটো খুলি দিলোঁ, এতিয়া কি হ'ল? চ' বেলুনটো যিখিনি মাছ, বেলুনটোৱে ভিতৰত যিখিনি বায়ু আছিলে, বায়ুখিনি বটলটোৰ ভিতৰলৈ গুচি আহিলে, হয় নাই? ত' বায়ুখিনিৰ ভিতৰত যিটো ওজন আছিলে, সেই ওজনটোৱে কি? ওজনখিনি বায়ু যিখিনি বায়ু ওজন আছিলে, সেই বায়ুখিনি উলম্বভাৱে আমাৰ যিটো ৱাটাৰ লেভেল আছিলে, ৱাটাৰ লেভেলত কি দিলে? উলম্বভাৱে এটা বল প্ৰয়োগ কৰিলে। আৰু উলম্বভাৱে বল প্ৰয়োগ কৰা মানে কি বুজিলোঁ আমি? থ্ৰাষ্ট, অৰ্থাৎ বা হেঁচা বুলি কওঁ আমি, হয় নাই? আৰু এই যে পানীৰ পৃষ্ঠটো আছিলে, তাৰ একক পৃষ্ঠৰ ওপৰত যিমান ওজন পৰিলে বা যিমান বল প্ৰয়োগ হ'ল উলম্বভাৱে, সেইটো আমাৰ কাৰণে কি হ'ল? এটা চাপ হ'ল। বুজি পালা? পানীখিনিৰ পৃষ্ঠত যেতিয়া চাপটো পৰিলে, সেই চাপটোকে হেঁচা দিলে নাই? আৰু সেই হেঁচা পাৰ একক ক্ষেত্ৰফল বা পাৰ ইউনিট এৰিয়া চাপ, আৰু সেই চাপৰ কাৰণে আমাৰ ইয়াত পানীখিনি ওলাই পৰি আহিল। মানে তুমি চাপটো প্ৰয়োগ কৰাৰ কাৰণে তুমি হ'ল, নহ'লে আগত হৈছিলে নহ'লে। গতিকে চাপটো প্ৰয়োগ কৰি তেনেকৈ বহুত কাম কৰিব পাৰি। গতিকে চাপটোৰ প্ৰয়োগিক দিশটো মানে বহুত বেছি, মানে ডে টু ডে লাইফত আমি চাপটো বা আমাৰ প্ৰেছাৰটো আমি যিকোনো ক্ষেত্ৰত ইউজ কৰি থাকোঁ। চ' থ্ৰাষ্ট পাৰ ইউনিট এৰিয়া, অৰ্থাৎ হেঁচা প্ৰতি একক ক্ষেত্ৰফল কি হ'ল? আমাৰ চাপ বুলি কওঁ। বুজি পালা? থ্ৰাষ্ট পাৰ ইউনিট এৰিয়া। বুজি পালোঁ? ভিলেন খতম।